হয় এইটো খুবেই আনন্দ আৰু গৌৰৱৰ বিষয় অসমৰ এই পবিত্ৰ ভূমিত অসম লাইভ 24 যি এটা ঐক্যবদ্ধ প্ৰচেষ্টা যথেষ্ট পৰিশ্ৰমৰ মাজেদি অসমৰ জনসাধাৰণৰ ৰাইজৰ আশা আকাংক্ষা সমস্যা যি ৰাষ্ট্ৰ দৰবাৰত বা ৰাজ্যিক পৰ্যায়ত দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এটা ভাল এটা বলিষ্ঠ মাধ্যম হিচাপে সংবাদ মাধ্যম হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে আৰু আগন্তুক 7 তাৰিখে ইয়াৰ প্ৰতিষ্ঠা দিৱস আহি আছে তো ইয়াৰ কাৰণে মই অসম লাইভ 24 সমূহ পৰিয়াল সকলোকে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ বড়ো ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা মই জনাইছোঁ লগতে অসম লাইভ আৰু বড়ো লাইভ 24 দুয়ো ভৱিষ্যত দিনত আহি থকা দিনত যাহাতে ৰাইজৰ যিখিনি সমস্যা ৰাইজৰ আকাংক্ষা আৰু বিভিন্ন স্তৰত গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে তেওঁলোকে বা আপোনালোকে সদায় ৰাইজৰ সেৱা কৰি যাব পাৰিব মই তাকে আশাবাদী আৰু দৃঢ় বিশ্বাসী